5 जुनाव जोंनि जाय रायमना हाग्राखौ नेशनेल पार्क हिसाबै डिक्लेयार खालामबाय बेनि उननिफ्रायनो नैबे हालामनि रायजो राजाफ्रा स्पेसियेलि जोंनि बर' फिसाफ्रा रायमना नेशनेल पार्कखौ लानानै जोंनि रांखान्थिनि सिनस्रि बेखौ गायसननो थाखाय जों सांग्रां जादों आरो जानजि खाफ्रादों। बेखौनो जोंनि सरकारा दिनै रायमना नेशनेल पार्कनि मोनथाम गेटनि गेजेराव मोनसे गिबि गेटखौ दिनै जों गायसनजेनबाय। बेनो जादों रायमना नेशनेल पार्कनि रायमना साइडनि मेइन गेट नाम्बार 1। बे मेइन गेट नाम्बार 1 खौ जोङो गायसनखांनायनि उनाव नाम्बार 2 नाम्बार 3 खौ जोङो कसुगाव आरो आथियाबारि रेन्जआवहाय जों गायसनलांगोन। गतिके बेफोर गासिबो फारि फारि जालांजोबगोन। जेखियानो जाथों बावैसोनो जोङो मोनसे खामानिखौ जों बेवहाय मावबावनो नागिरदों। हिउमेन एलिफेन्ट कनफ्लिक्टनि जाथाया बारा जागासिनो दङ। बे हिउमेन एलिफेन्ट कनफ्लिक्टखौ जोङो माबोरै रैखाथि होनो हागोन, संरैखा होनो हागोन रायजो राजाखौ, जिब जन्थुखौबो जोङो रैखाथि होनांगन, सुबुं माहारिखौबो जोंनि जिउ आरो सम्पतिखौबो जों रैखाथि होनांगोन। बेनि बेबस्थाखौ जों लागासिनो दङ। 21 सনৰ 5 जुনত रायमना बन अঞ্চলটো যেতিয়া नेशनेल पार्क हिसाबै डिक्लेयार কৰা হ'ল তাৰ পাছৰ পৰাই আমাৰ চৰকাৰে সন্মানীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰৰ আশীৰ্বাদত আমি ৰায়মনা নেশ্যনেল পাৰ্কৰ উন্নতিৰ কাৰণে কাম কৰি আছোঁ। ইয়াৰে চেণ্ট্ৰেলৰ যি আমাৰ স্কিম মেইন গেট বনোৱা ৰায়মনা নেশ্যনেল পাৰ্কৰ সেইটো আমি প্ৰথম আজি ফাউণ্ডেশ্যনটো কৰিলোঁ। ভাল লাগিছে। এই অঞ্চলটো তাহানি যেনেকুৱা হিংসাৰ জৰ্জৰিত এটা অঞ্চল আছিলে, আজি পৃথিৱীৰ বহু দূৰৰ মানুহে আহি পেলাই ৰায়মনা নেশ্যনেল পাৰ্কটো চাবলৈ উপভোগ কৰিবলৈ আহে। আৰু আমাৰ ইয়াত আমাৰ বন অঞ্চলত থকা যিমানখিনি জীৱ জন্তু আৰু বন দেখি মানুহে ইমান মানে হেপিনেছটো যে আমাৰ অঞ্চলৰ মানুহবিলাকক জনাই থৈ যায় সেইটো ক'ব নোৱাৰি। আৰু এই অঞ্চলৰ আমাৰ যি কালচাৰেল হেৰিটেজ সেইটো যিসকল মানে টুৰিষ্টসকল আহে আচৰিত লাগি যায়, বোবা লাগি যায়। সেইটো দেখি শুনি আমাৰ ভাল লাগে। সেইটো জাষ্ট আমি ষ্টাৰ্টিং কৰিছোঁ। সেইটো আমি নিয়াৰ এবাউট 1 crore মান হ'ব পাৰে বাজেটটো। সেইটো এক্সটেনশ্যন কৰি গৈ থাকিব। বৰ্তমান আমি 35 লাখৰ আমি কৰিছোঁ। হ'বই নিশ্চয়কৈ, কিন্তু অসমত আমাৰ 7টা নেশ্যনেল পাৰ্ক আছে। এই 7টা নেশ্যনেল পাৰ্কটো মেইনটেইন কৰাটো ইমান সহজ নহয়। কিন্তু এটাই কথা, আমাৰ মনৰ যি স্পিৰিচুৱেল যি ডেভেলপমেণ্ট, যে বড়ো অনাবড়ো, বড়ো আদিবাসী, বড়ো মুছলমান আৰু যি ধৰ্মৰে মানুহে নহওক, আমাৰ যে স্পিৰিচুৱেল ডেভেলপমেণ্ট আহিছে সেই ৰায়মনা নেশ্যনেল পাৰ্কৰ যোগেদি, সেইটোহে আমাৰ মানে মানিবলগীয়া। কিয়নো মানুহে বহুত ধৰণৰ বহুত কথা চিন্তা কৰিব পাৰে, কিন্তু ইয়াক ৰক্ষা কৰাৰ দায়িত্বটো আমাৰ সকলোৰে। তাৰ কাৰণে আমাক স্পিৰিচুৱেল ডেভেলপমেণ্টৰ প্ৰয়োজন হয়।